लक निर्माण बिफानाव जाख्लुनायनि हाथाय रां होआब्ला फालांगिनि एनअसि मोना रङिया लक निर्माण बिफाननि गाहाय मावख'आव जाख्लुनायनि हाथाय सोलिदों रां होआब्ला फालांगि खालामनायनि एनअसिखौ मोना बुरजा दान बान्था मोननायाबो थोआ बे मावख'गिरिफोरनो रां जाख्लुनायनि बे अजदखौ लाबोदों रङियानि सासे समाज सिबियारिया जयन्त कुमार कलिता मुंनि सासे समाज सिबियारिया बिथांनि पेजनिफ्राय लाइभ खालामनानै अजद होदों दि बे बिफाननिनो एसडिअ दीपक मजुमदार आरो इउडि प्रणबेश भट्टाचार्य आरो सासे ब्रैथि थाखोनि साख्रि आवला आलमा रां जाख्लुनायाव लोब्बा दङ अजद बायदियैब्ला रङियानि सासे फालांगि खनिन मिथिनिफ्राय 40,000 रां जादोंमोन एनअसि होनायनि मुङाव তেওঁ পইচাৰ ডিমাণ্ড দিছে যথেষ্টখিনি এক্সিকিউটিভ ইঞ্জিনিয়াৰ দীপক বৈশ্য প্ৰথমতে তেওঁ 15,000 টকাৰ কথা কৈছিল পিছত দুদিনমান দেৰি হোৱাৰ কাৰণে তেওঁ 20,000 টকাৰ কথা ক'লে 20,000 টকাৰ তলত তেওঁ একো নলয় আৰু তেওঁ এই পইচাটো ডাইৰেক্টলি নলয় তেওঁ এই পইচাটো এছডিওৰ দ্বাৰা লয় এছডিও মিন চিভিল নহয় দেই মই চিভিল এছডিও ছাৰক আল্টিমেটলি এই কথাটো মই প্ৰায় 1.5 মাহ আগতে মই ইনফৰ্ম কৰিছোঁ দীপক মজুমদাৰ যিজন এছডিও হয় আমাৰ পিডব্লিউডিৰ দীপক মজুমদাৰ তেওঁ নিজে লৈছে 10,000 টকা এনঅচিখনৰ কাৰণে এতিয়া এনঅচিখন দি পিনি যদি পেট্ৰল পাম্পটো তেওঁ পইচা দি পিনি খুলিব লগা হয় দুদিন পিছত আপোনালোকৰ বাইক বেয়া হ'ব দুদিন পিছত আপোনালোকৰ গাড়ী বেয়া হ'ব কাৰণ তেওঁ পেট্ৰলত কেৰাচিন তেল বা অন্য কিবা সামগ্ৰী মিলাব লাগিব কাৰণ তেওঁতো দুৰ্নীতি কৰি মানে আল্টিমেটলি তেওঁ এনঅচি উলাওঁতে পইচা দিব লগা হৈছে আপোনাৰ গাড়ী বেয়া আপুনি নাভাবিব ইহঁতে পইচা লৈছে মোৰ কি হ'ব আপোনাৰ গাড়ী বেয়া হ'ব আজি যে আমাৰ ৰঙিয়া ৰাস্তাকেইটা যে বেয়া এইকেইজন অসভ্য বিষয়ৰ কাৰণে হয় এওঁলোকে বহুতখিনি কৰিছে তো দীপক মজুমদাৰ সকলোৱে চিনি পায় তো এছডিও হয় দীপক বৈশ্য এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেওঁ আমাৰ ৰঙিয়াৰ ডক্টৰ দিলীপ কুমাৰ বৈশ্যৰ ভাতৃ হয় বুলি গম পাইছোঁ পূৰ্ণানন্দ ভট্টাচাৰ্য তেওঁ বৰাবাবু হয় আৰু আলম বুলি এজন আছে অফিচাৰ এজন চাগে 4th গ্ৰেডৰ হ'ব মই তেওঁক চিনি নাপাওঁ এতিয়া দীপক মজুমদাৰে নিজে 10,000 টকা লৈছে আৰু দীপক বৈশ্যৰ হৈ 20,000 টকা দীপক মজুমদাৰে লৈছে আৰু এই পূৰ্ণানন্দ ভট্টাচাৰ্যই তেওঁ সাইট ভিজিট কৰাৰ কাৰণে তেওঁ পইচা লৈছে টোটেল এই পইচাখিনি প্ৰায় 40,000 টকাৰ ওচৰা ওচৰি তেওঁলোকে লৈছে মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ লগতে মুখ্যমন্ত্ৰীৰ অধীনত থকা এটা বিভাগ যি বিভাগত দুৰ্নীতি হোৱা বুলি ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হৈছে তাৰ পিছতো এতিয়ালৈকে যিসকল বিষয়ে দুৰ্নীতিত লিপ্ত বুলি অভিযোগ উঠিছে আৰু ইতিমধ্যেই অভিযোগকাৰীয়ে নাম উল্লেখ কৰিছে তাৰে পিছতো এই বিভাগটোৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা নোলোৱা কাৰ্যক আমি ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ আৰু আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছোঁ কিয়নো যিহেতু আপোনাৰ নিজৰ গৃহ জিলা আৰু নিজৰ অধীনত থকা এটা বিভাগ এই বিভাগটোত ব্যাপক দুৰ্নীতি হোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰ হৈছে গতিকে আপুনি অতি শীঘ্ৰেই এই বিভাগটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিসকল বিষয়ে এই দুৰ্নীতিৰ লগত জড়িত বা টকা লোৱা বুলি অভিযোগ উঠিছে সামাজিক মাধ্যমত এই বিষয়াসকলক অতি শীঘ্ৰে কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ বাবে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ ৰঙিয়ানিफ्राय ৰিজউল হাছান ইনসাইড এনি बर'